माहारियारि मानास हाग्रामायाव फिन हमजाबावदों सुरां सिखारि। हाग्रा बिफाननि गोख्रों संदाननायाव फिन हमजाबावदों सासे सुरां सिखारि। मिन्थिनाय बादिब्ला मानास हाग्रामानि बिफां लाइफां दाननाय, जिब जुनार बुथारनाय खामानियाव सिगांनिफ्रायनो लोब्बा दं बे सिखारिया। नंगौ, माखासे सान सिगां हायुङारि मानास हाग्रामायाव मोसा बिगुरजों लोगोसे सुरां सिखारिखौ हमनाय आरो एलेंबारि ओनसोलाव सिखावखौ दंफां फालांगि खालामनायखौ हमनायनि उनाव हाग्रा बिफाना फिन हमबावदों सासे दंफां फालांगि खालामग्रा सिखावखौ। मानास हाग्रामानि बासबारि हाग्रा ओनसोलनि एसिस्टेन्ट फरेस्ट अफिसार अलकेश दास आरो नयन पाठकनि गोख्रों दैदेननाय मोनसे हानजाया हमनो हायो दंफां फालांगि सिखाव साइदुल इस्लामखौ। मिन्थिनो मोननाय बादिब्ला मानास हाग्रामानिफ्राय दंफां दाननानै बेखि दैमाजों लांनाय खामानियाव सिखाव साइदुल इस्लामआ थोंजोङै सोमोन्दो दं, जायखौ हाग्रा बिफाना थांनाय सानखालि गोख्रों संदाननानै सिखाव साइदुल इस्लामखौ हमनो हायो। যোৱা 18 তাৰিখে আমি কিছুমান ইলিগেল ড্ৰিফ্ট টিম্বাৰ পাইছিলোঁ, যোনটো আমাৰ এলেংগামাৰী এৰিয়া মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বেকী নদী তাৰ ওচৰত আমি ইনফৰমেশ্যন পাইছিলোঁ যে ভিতৰত গছ কাটি পানীত ভুৱাই কাঠ আনিছিলে। আমি সেইখিনি 18 তাৰিখে চিজ কৰিলোঁ। কৰি পেলাই আমাৰ কিছুমান ছাছপেক্টেড নাম আহিছিলে, যোনে এটা গেং এটা আছে যিটো এই চক্ৰটো চলাই আছিলে। এতিয়া আমি ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু আজি এটা ইনফৰমেশ্যন পোৱা মতে আমি এটা জইণ্ট অপাৰেশ্যন কৰিলোঁ হেডকোৱাৰ্টাৰ বিট আৰু আমাৰ বাঁছবাৰী ৰেঞ্জ অফিচৰ পৰা। আমাৰ ফৰেষ্টাৰ ওৱান অলকেশ দাস আৰু নয়নজ্যোতি পাঠক তেখেতে মিলি পেলাই এটা অপাৰেশ্যন কৰিলে আৰু এই অপাৰেশ্যনত আমি ছাকচেছফুলি এজন একিউজ ধৰিব পাৰিলোঁ আৰু তেওঁৰ পৰা আমি বহুত কিছুমান ইনফৰমেশ্যন পালোঁ যে এটা ডাঙৰ চক্ৰ চলি আছে, যোনে আগৰ পৰাই মানে ইলিগেল ড্ৰিফ্ট টিম্বাৰৰ কিছুমান ইলিগেলিটিছ কৰি আছে। আৰু আমি ইয়াৰ পৰা এটা আৰম্ভণি হয় যে এই বেকী নদীত যিবিলাক ইলিগেলিটিছ আৰম্ভ কৰিছে কাঠৰ, সেইটো যে আমি একদম সহ্য নকৰোঁ আৰু যিমান কঠোৰ পানিছমেণ্ট দিব পাৰোঁ আমি দিম আৰু যিমান ষ্ট্ৰিক্ট একশ্যন ল'ব পাৰোঁ আমি ল'ম এতিয়াৰ পৰা, যাতে এইটো এটা ৱাৰ্ণিং হওক সকলো বাবে যোনে এনেকুৱা ধৰণৰ কাম আগত কৰিবলৈ কিবা ভাবিছে। অবভিয়াছলি আমি জেলত পঠাম তেওঁক। এতিয়া আমি কোৰ্টত লৈ যোৱা যাব আৰু আমাৰ যোনটো ৱাইল্ড লাইফ এক্ট প্লাছ আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট চব ছেকশ্যন লগাই যিমান ষ্ট্ৰিক্ট একশ্যন ল'ব পাৰি, যিমান ষ্ট্ৰিক্ট পানিছমেণ্ট আছে দিয়া যাব। তাৰ নাম আছিলে চাইদুল ইছলাম, কিন্তু অকলে নহয় আৰু বহুত কেইজনমান আছে। ছয়ীদ আলী বুলি এজন আছে আৰু জিয়াদুল ইছলাম বুলি এজন আছে। এনেকুৱা বহুত কেইজনৰ নাম ওলাইছে। আমি কাকো এৰি নিদিওঁ, আমি বিচাৰি ওলাই পেলাই যিমান ষ্ট্ৰিক্ট একশ্যন আছে সিমান আমি ল'ম। একচুৱেলি তেওঁৰ ঘৰ আমাৰ নাৰায়ণগুৰি এৰিয়াটোতে পৰে, কিন্তু তেওঁলোকৰ মানে যোনটো এটা মানে প্লেনিংটো এনেকুৱা হয় যে তেওঁলোকে যেতিয়া বাৰিষা সময় বা যেতিয়া এই ইলিগেল কাম কৰিব লাগে তেতিয়া সেই নাৰায়ণগুৰি নদী পাৰ ওচৰত আহে। কিন্তু তেওঁলোকৰ 2 নম্বৰ ঘৰো থাকে, য'ত সিহঁতৰ 10 মাইল বা আমাৰ বৰপেটা ৰোড চিমলাগুৰি এৰিয়াটো সিহঁতৰ নিজৰ পাৰ্মানেণ্ট ঘৰ থাকে, কিন্তু সিহঁতে কেম্পিং কৰি ইলিগেল কৰাৰ সময়ত সেই নাৰায়ণগুৰি এৰিয়া থাকেগৈ। थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइभ क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेन्ट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।